গুড মৰ্নিং বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভূপেন দাসলৈ। আজি লকডাউনৰ 12 নম্বৰ দিন। আজি দেওবাৰ হয়। আমি যেহেতু সকলোৱে বৰ্তমান গম পাইছো সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বৰ্তমান কৰোনা ভাইৰাছে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি আছে। অসমতো এজন দুজনকৈ গৈ বৰ্তমান 26 জন লোকৰ গাত কৰোনা ভাইৰাছ কোভিড-19 পজিটিভ ধৰা পৰিছে। আৰু যোৱাকালি আমাৰ লখিমপুৰৰ কেবিউডতো এজন যুৱকৰ গাত কৰোনা ভাইৰাছ কোভিড-19 ধৰা পৰিছে। এই খবৰ পোৱাৰ পাছৰ পৰা লখিমপুৰবাসীৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈ আছে। লখিমপুৰবাসী ৰাইজে আগতে যিমান ভয় খাইছিলে বৰ্তমান তাতকৈ বহুত বেছি ভয় খাই আছে, যিহেতু এই ৰোগ আহি বৰ্তমান নিজ চহৰ পালেহি। কোন সময়ত কেনেধৰণৰ পৰিস্থিতি সৃষ্টি হয় কোনো ক'ব নোৱাৰে। যিজন যুৱকৰ গাত এই কোভিড-19 ধৰা পৰিছে তেওঁক বৰ্তমান চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। তেওঁৰ লগতে তেওঁ যিসকল ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোককো বৰ্তমান আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকক আছুতীয়াকৈ ৰাখিছে। তথাপিতো তেওঁ সম্পূৰ্ণকৈ কিমানক লগ কৰিছিল, কিমানৰ সংস্পৰ্শলৈ আহিছিল সেই কথাটো উলিওৱাটো ইমান সহজ নহয়। সেইবাবে লখিমপুৰবাসী বৰ্তমান বহুত সাৱধান হৈ থকাটো বহুত প্ৰয়োজনীয়। আপোনালোক সকলোকে মই আহ্বান কৰিছো যে সকলো ঘৰৰ ভিতৰতে থাকক, যিহেতু এই বেমাৰটোৱে হৈছে সংক্ৰমণ হোৱা। যদি আমি কোনো ব্যক্তিৰ সংস্পৰ্শলৈ নাহোঁ বা নিজৰ ঘৰৰ ভিতৰতে থাকোঁ, কলৈকো ওলাই নাযাওঁ, তেতিয়া এই ৰোগ কেতিয়াও আমাৰ হ'ব নোৱাৰে। সেইবাবে আমি নিজৰ ঘৰৰ ভিতৰতে থাকি নিজৰ লগতে সমাজখনকো বচোৱাটো বহুত প্ৰয়োজনীয় বৰ্তমান সময়ত। মই আৰু মোৰ ফেমিলি বৰ্তমান ঘৰৰ ভিতৰতে আছো আৰু কলৈকো যোৱা নাই, কেৱল নিজৰ ঘৰৰ ভিতৰতে সময় অতিবাহিত কৰিছো। যেনেকেই নহওক আমনি চবই লাগে, আপোনালোকৰো লাগিব, মোৰো লাগিছে। যিহেতু 12 দিনকে আমি বৰ্তমান ঘৰৰ ভিতৰতে সোমাইছো, কলৈকো যোৱা নাই, সেইবাবে আমনি লগাটো স্বাভাৱিক। কিন্তু আমনি লাগিলেও বৰ্তমান আমি ঘৰৰ ভিতৰতে থাকিবই লাগিব, কাৰণ বৰ্তমান পৰিস্থিতিয়ে এনেধৰণৰ। যিহেতু নিজৰ জীৱনটোতকে আমনি লগাটো ডাঙৰ হ'ব নোৱাৰে। যদি আমি জীয়াই থাকো তেতিয়া জীৱনভৰ আমি ঘূৰি ফুৰিব পাৰিম, ওলাই থাকিব পাৰিম, কিন্তু বৰ্তমান সময়ত আমি ঘৰৰ ভিতৰত থকাটো প্ৰয়োজনীয়। সেইবাবে সকলোকে আহ্বান কৰিছো নিজৰ ঘৰৰ ভিতৰত থাকক, তেতিয়া আপুনিও বাচি থাকিব পাৰিব আৰু আপোনাৰ লগতে গোটেই সমাজখনো সুস্থ হৈ থাকিব। আৰু মই আজি ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূলতে কাৰণ হ'ল আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনসাধাৰণৰ বাবে এক আহ্বান জনাইছে যে 5 এপ্ৰিলৰ দিনা ৰাতি 9 বজাত 9 মিনিটৰ কাৰণে আমি ঘৰৰ সকলো লাইট বন্ধ কৰি চাকি বন্তি জ্বলাবলৈ কৈছে, মমবাতি জ্বলাবলৈ কৈছে, লগতে মোবাইলৰ ফ্লাছ নহবা টৰ্চ লাইট জ্বলাই থাকিবলৈ কৈছে। যিহেতু তেওঁলোকে যি কয় সকলো আমাৰ জনসাধাৰণৰ ভালৰ কাৰণে কয়, তেওঁলোকে কিবা এটা ভাবি চিন্তি এই কথাষাৰ কৈছে। সেইকাৰণে আমি সকলোৱে তেওঁ এই আহ্বানটো মানি চলাটো বহুত প্ৰয়োজনীয়, দৰকাৰী। সেইবাবে সকলোৱে মানি চলক, ময়ো মানি চলিম। আৰু আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে যিসকল ব্যক্তিয়ে বৰ্তমানলৈকে এই বাৰ্তাটো পোৱা নাই তেওঁলোককো এই কথাষাৰ জনাব আৰু আজি ৰাতি 9 বজাত 9 মিনিটৰ কাৰণে এই কাৰ্য কৰিবলৈ ক'ব। আৰু আপোনালোক সকলোকে মই এটা আহ্বান কৰো যাতে যোৱাবাৰ তেওঁ যেনেদৰে কৈছিলে গধূলি 5 বজাত হাত চাপৰি বজাবলৈ কৈছিলে আৰু বিভিন্ন ধৰণৰ ঘণ্টা তাৰপৰা শংখ এইবোৰ বজাবলৈ গৈছিলে, কিন্তু আমাৰ কিছু অবুজন ব্যক্তিয়ে সেই কথা বুজি নাপায় এক উচ্চমুখৰ পৰিৱেশৰ সৃষ্টি কৰিলে। সেই পৰিৱেশ যাতে এইবাৰ বৰ্তমান কোনেও নকৰে, যিহেতু বৰ্তমান আমি জনসমাগমৰ পৰা আঁতৰত থকাটো বহুত প্ৰয়োজনীয়। তেওঁ যোৱাবাৰ সেই কথাষাৰ কোৱা মূলতে কাৰণ আছিল যাতে আমাৰ বৰ্তমান স্বাস্থ্য বিভাগৰ লগত যিসকল কৰ্মী জড়িত হৈ আছে তেওঁলোকক আমি এক শুভেচ্ছা বাণী জ্ঞাপন কৰিব পাৰোঁ। সেইবাবে এই বাৰ্তা প্ৰেৰণ কৰিছিলে। আৰু আজি যিটো কৰিবলৈ কৈছে সম্পূৰ্ণ লাইট বন্ধ কৰি আমাক চাকি, মমবাতি, মোবাইলৰ ফ্লাছ জ্বলাই থাকিবলৈ কৈছে। ইয়াৰ মাজতো এক নিশ্চয় জনসাধাৰণৰ ভাল সোমাই আছে বিভিন্ন ধৰণৰ কথা। সেইবাবে সকলোৱে মানি চলক আৰু নিজৰ ওচৰ চুবুৰীয়াকো জনাওক, আৰু যাতে কোনেও আবতৰীয়া দেৱালীৰ সৃষ্টি নকৰে আৰু কোনেও ঘৰৰ বাহিৰলৈ ওলাই গৈ এই কাৰ্য নকৰে। নিজৰ ঘৰৰ বাৰান্দাত নহবা দৰ্জাৰ সন্মুখতে এই কাৰ্য কৰিব আৰু সকলোৱে যাতে এই কথাষাৰ মানি চলে। ধন্যবাদ।